সকলোখিনি ইয়াতে এলাও কৰা হ'ব। আৰু দ্বিতীয়তে ইয়াত সভা চলি থকা অৱস্থাত সকলোৱে মাস্ক পৰিধান কৰাটো অপৰিহাৰ্য। আৰু এনে কি কি কাৰ্যসূচী লৈ তুমি আয়োজন কৰিছে? কাৰ্যসূচী আছে ইয়াতে আপোনাৰ প্ৰতিনিধি সভা হ'ব, ইয়াতে নতুন কমিটি গঠন হ'ব, এক নম্বৰ কথা। দ্বিতীয়তে ইয়াতে প্ৰতিষ্ঠা দিৱসো তেওঁলোকে অলপ উদযাপন কৰিব। আৰু তৃতীয়তে মুকলি সভা হ'ব। মুকলি সভাত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া এটা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আৰু বিভিন্ন দিশত মিচিং জাতীয় উত্তৰণৰ ক্ষেত্ৰত বা সমাজ সংস্কাৰৰ ক্ষেত্ৰত আৰু অৰ্থনৈতিক স্বাৱলম্বনৰ ক্ষেত্ৰত বিভিন্ন টপিক নিৰ্ধাৰণ কৰা হৈছে। এইবিলাকৰ ওপৰত ইয়াতে আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। তাৰ কাৰণে বহু সমল ব্যক্তিক 8, 9, 10 তাৰিখ muluk lima cabang ଅଧିবেশন আগেৰে bulu gerdung bulu gerna bisa itu kapur bulu gerna kapur angkat penara perset paya di raga yang bulu kilo ger kaidu udor প্ৰথম প্ৰথমে নলুম ধন্যবাদ জনাইছোঁ মই মিচিংকলীয়া দেই, কাৰণ ছাৰ নিমা কাবা অলপ অধিকখন আৰু লগতে ছাৰ প্ৰতিষ্ঠা নিমা কাবা অলপ বনাম নহয়। গতিকে ছাৰ মোলো গোটেই অল অসমৰ চেণ্ট্ৰেল কমিটিৰ এইটো নিমা কাবা ছাৰ, গতিকে অসমৰ মানুহ আহিব। এই অসমৰ প্ৰায় মোলোকে প্ৰস্তুতি আৰম্ভ হৈছে। হৈ এতিয়া মোলোকে দিনটো 8 জানুৱাৰী 8, 9, 10 তাৰিখ পালেহি। মোলোকে লমনা যিমান পাৰে মোলো কাম কাজ কৰি আছোঁ, যিমান পাৰে কাম কাজ কৰি মোৰ কেনেকৈ মিটিংখন ছাকচেছ কৰিব পাৰোঁ এইটো ক্ষেত্ৰত মোৰ লাগি আছোঁ। গতিকে হ'ব, সেই ডেলিগেটছ আহিব, ডেলিগেট বহিব আমাৰ। আৰু মোলোকে লাষ্ট দিনাখন 10 তাৰিখে মুকলি অধিৱেশন হ'ব, মুকলি সভা হ'ব। তাতে মোলোকে গোটেই ৰাইজ আহিব পাৰিব 10 তাৰিখৰ দিনা। আৰু ৰাতি নাইট প্ৰগ্ৰেম হ'ব। এইবোৰ সকলোখিনি থাকিব। এটা ফুড ফেষ্টিভেল আছে, এইবিলাক চাব পাৰিব। মানে ৰাইজ আহিলে নিশ্চয় জাতিটোৰ কাৰণে কিবা এটা মানে মেছেজ পাব ইয়াৰ জৰিয়তে, মিটিংখনৰ জৰিয়তে। নাৰী সবলীকৰণ যে টানি লওঁ, মোলোকে বিভিন্ন ধৰণৰ সমস্যা আছে, উন্নয়নমূলক কাম কাজ যিবোৰ মোলোকে নাৰী সবলীকৰণৰ কথা আছে, নাৰীবিলাক মোলোকে কি পৰ্যায়ত আজি তাৰিখত আছে, এই গোটেই কথাখিনি চেণ্ট্ৰেল কমিটিয়ে ডিছকাছ কৰি পেলাই সমাজৰ মাজলৈ লৈ যাব। এইখিনি ঘটি আছে উপায় লাগে ন, আপোনাৰ পৰা সেইখিনি জানি ভাল লাগিলে। আপোনাৰ ধন্যবাদ।